নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাই আজি মই এটি তুলনি বিয়াৰ নামেৰে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো আশা কৰো আপোনালোকে শুনি ভাল পাব আৰু মোৰ ভিডিঅ'টো আদৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দেই ঠিক আছে আহক মই এই তুলনি বিয়াৰ নামষাৰ এটি উৰলিৰে আৰম্ভ কৰো ভন্তিৰ পদূলিত নাহৰ ফুল ফুলে তাতে পৰি ফেঁচাই উৰুলি দিয়ে তিমাকক ক'লে শুনাচোন মাঐ ইমান ভাল লাগে শুনিছো মাজনী সঁচাই ভাল লাগে জীৱন পৰিৱৰ্তন হ'ব যেন লাগে জীৱনৈ জাজি যৌৱনৰ জখলাত উঠিলা যৌৱনৰ জখলা খেলায়ে ধৰা পিছলি পৰিবা সাৱধান হ'বা আগলৈ এখোজ দি পিছলৈ চাবা মাকনো সোধাকৈ ক'তো নাযাবা ৰক্ত জবা শান্তি হৈ ভন্তি ঐ সাৱধান হ'বা শান্তি হৈ ভন্তি ঐ সাৱধান হ'বা পুৰুষৰ কাষলৈ চাপি নাযাবা পুৰুষে নাজানে নাৰীৰে মোল নাৰী যে পাহি ধুনীয়া ফুল ও কণমানি ভন্তি জনী আজি পাতিত বহে আজি পাতিত বহে ভাবি ভাবি মায়ে আজি চকুৰ পানীটোকে ৰাম ৰাম তামোল থিয় কৰি
ৰাম ৰাম মূৰত তেলে দিবা ৰাম ৰাম সুগন্ধি কোমল হাতেহে ৰাম ৰাম মাহালধিৰে ৰাম ৰাম ভন্তিৰ গাত ঘঁহিবা ৰাম ৰাম গংগা জলে ধুৱাই দিবাহে গা ধুই ভন্তিয়ে মাকক সুধিলে ঐ ৰাম কি সাজ কলাব পাইহে ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ কলাব পাইহে ও মন্তৰা বাৰীৰ তামোল পুলি ভন্তিৰ দৰা বাৰীৰ তামোল পুলি ভন্তিৰ দৰা নামষাৰ ইমানেই কেনেকুৱা পালে জনাব আশা কৰোঁ আপোনালোক ভালেই পাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এনেকৈ নতুন নতুন ভিডিঅ' পাবৰ বাবে ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ